চানমাৰীত ঘৰ ঠিক আছে এইটো খাব হা নামটো কি ৰাম ঠিক আছে কেতিয়াবা লগ পাম মই দেই ঠিক আছে দিয়ক ভৰিত কি হ'ল অঁ ঠিক আছে এইটো ভালকৈ হেৰি কৰিছেনে গোটেই বেণ্ডেজ কৰি দিছে ন বুজিছোঁ 15 দিন টাইম দিছে ডক্টৰে ক'ত দেখাইছে চিভিলত দেখাইছে ঠিক আছে মই লগ পাম কেতিয়াবা দেই আপোনাক হয়নে আৰু আইতাৰ নামটো কি অঁ ঠিক আছে মই কিবা এটা এতিয়া খাবলৈ আপোনাক দিম দেই ঠিক আছে ঠিক আছে ঠিক আছে অঁ যেতিয়া এনেকুৱা ধৰণৰ এটা ভিডিঅ' বনোৱা হয় তেতিয়াই আমাৰ মনলৈ কি চিন্তা আহে তেতিয়া আমাৰ মনলৈ এনেকুৱা এটা চিন্তা আহে যে আমেৰিকা ৰাছিয়া এইবিলাকতো দেখোন ভিক্ষাৰী থাকে আমাৰ অসমতনো কি আৰু অসমতনো ভিক্ষাৰী নাথাকিবনে অসমতনো দৰিদ্ৰ মানুহ নাথাকিবনে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাবোৰ আমাৰ মনলৈ মই কৈছোঁ অসমখনে এনেকুৱা এখন ৰাজ্য হওক আজি নহ'লেও 50 বছৰৰ পিছত যাতে ফুটপাথত আৰু মানুহ বহি থাকিব নালাগে সেই কনচেপ্টটো যদি আমি সকলোৱে ভাবি লওঁ আমাৰ চৰকাৰেও যদি সেই কথাটো ব্ৰেইনত সোমাই কিনি কাম কৰে আৰু 50 বছৰৰ পিছত কেতিয়াও ফুটপাথত এইদৰে মানুহ বহি থাকিব নালাগিব যোৱাকালি এটা ভিডিঅ' বনালোঁ খুব দুখ লাগিলে মই ভাবোঁ আপোনালোকৰ মনতো সেই তেনেকুৱা ধৰণে সহায় কৰিবলৈ আপোনালোকৰো মন যায় কিন্তু কি ক'ব সময় সুবিধা আৰু মুড মানুহৰ একে নাথাকে সেই ৰাম নামৰ এজন ল'ৰা ব্যক্তিক লগ পালোঁ গোলাঘাটত আৰু তেখেতৰ ভৰিখন 15 দিন সময় দিছে ডাক্তৰে 15 দিনৰ পাছত ভৰিখন বেয়া হৈ যাব যদিহে তাক উপযুক্ত চিকিৎসা নকৰে গোলাঘাট চিভিলত দেখাইছোঁ বুলি ক'লে ল'ৰাজনৰ ঘৰ হৈছে গোলাঘাট চানমাৰীত এতিয়া কথা হৈছে মই ৰাইজলৈ একদম সেৱা জনাই কৈছোঁ আপোনালোকে পাৰিলে ল'ৰাজনক সহায় কৰক ল'ৰাজন মেণ্টেলি কোনো প্ৰব্লেম নাই তেওঁ মই কথা পাতি গম পাইছোঁ পাগল নহয় তেখেত পৰিস্থিতিয়ে বাধ্য কৰাইছে ফুটপাথত আহিবলৈ ৰাইজক সেৱা জনাইছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰক লগতে নিশ্চয় ওলাব আমাৰ মাজত বহুত ভাল ভাল মানুহ আছে তেওঁক লগ কৰি হ'লেও আপোনালোকে প্ৰশাসনক লগ কৰি হ'লেও তেওঁক কিবা ভাল ধৰণে চিকিৎসা কৰাৰ বাবে আপোনালোকে ব্যৱস্থা কৰক আৰু যাতে চৰকাৰেও পায় এনেকুৱা ধৰণৰ 50 বছৰৰ পিছত অসমখন একমাত্ৰ ৰাজ্য হ'ব নোৱাৰিবনে যে এনেকুৱা ধৰণৰ দৰিদ্ৰতা নাই বা ফুটপাথত মানুহ নাই অসমখন উদাহৰণ হ'ব নোৱাৰিবনে দুখ লাগে এনে ধৰণে মানুহবিলাক বহি থাকিলে চ' এইখিনিয়ে ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক বহুত আল্টু ফাল্টু কিছুমান ভিডিঅ' বনাই কিনি বহুত শ্বেয়াৰ হৈ আছে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব যাতে মানুহৰ মাইণ্ডছেট সলনি হয় চ' মানুহে যাতে এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ আগবাঢ়ি বস্তুৰ দামবিলাক সদায় বাঢ়ি গৈ আছে হয়নে চ' বস্তুৰ দাম বঢ়াত আপত্তি নাই আমি টেক্স দি আছোঁ কিন্তু আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণে যদিহে চৰকাৰে কিবা এটা কৰে এইদৰে যাতে ফুটপাথত বহি নাথাকে অলপ যদি প্ৰয়াস কৰে তেতিয়া আমাৰ ভাল লাগিব হয়নে একেই মানুহ 20-30 বছৰ পিছত আমাৰ লাইফটো গুচি যাব যদি কিবা এটা প্ৰয়াস কৰে তেতিয়া ভাল লাগিব ন এই আইতা আছে আইতাক দেখাই দিছোঁ মই ঠিক আছে বস্তুৰ দাম আমি টেক্স দি আছোঁ হয়নে কিন্তু দেশখন এনেকেই আছে হয়নে তো সেইটো কথা চৰকাৰক কিবা ক'ব নেকি এনেকৈ যে ফুটপাথত বহি থাকিবলগীয়া হৈছে আপোনালোকক যদি লৈ যায় হয়নে এটলিষ্ট দিনটোত যদি এসাঁজ খাবলৈ পায় ভালকৈ সেইটো যথেষ্ট হ'ব ন ঠিক আছে আপোনাৰ নামটো কৈ দিয়ক ৰাম হয়নে আৰু আইতাৰ নামটো কি অঁ ঠিক আছে মই কিবা এটা এতিয়া খাবলৈ আপোনাক দিম দেই ঠিক আছে ঠিক আছে ঠিক